এতিয়া আমি পৰীক্ষিত ৰাজাৰ বিষয়ে গোটেইখিনি কথা গম পালোঁ। পৰীক্ষিত ৰাজাৰ পিছত পৰীক্ষিত ৰাজাৰ পুতেক যিটো জন্মেজয়ক যে ৰাজ্যভাৰ দিলে তাৰ পিছৰ ঘটনাখিনি কেনেকুৱা ধৰণৰ আপুনি বৰ্ণনা কৰিব? দাপৰৰ শেষত কলি আৰম্ভ হ'ল। কলি আৰম্ভৰ সময়ত নৈমিষাৰণ্যত শৌনক আদি ঋষিয়ে সকলে সহস্ৰ ঋষি তাতে এই ভাগৱতৰ বিষয়ে আলোচনা কৰি আছিল। এইটো এখন কোনোবা জাগাত মানে নৈমিষাৰণ্য। আচ্ছা, তাত বহুত ঋষিমুনিসকলৰ লগত ভাগৱতৰ চৰ্চা কৰি 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 শেষত তাৰপৰা তেওঁলোকে আহি বিষ্ণুৰ ক্ষেত্ৰত তাতে আৰু শুক্ৰদেৱে ভাগৱতৰ বিষয়ে আলোচনা কৰা। তেতিয়া এই ৬০ সহস্ৰ ঋষি ৩২ সহস্ৰ হাজাৰ ঋষি তাৰপৰা নুশুনি তেওঁলোকে গুচি গ'ল আৰু ২৮ সহস্ৰ ঋষি তাতে শুকৰ মুখত শুনিলে। যিসকলে এই ২৮ সহস্ৰ ঋষি শুনিলা তেওঁলোকৰহে ভাগৱতৰ জ্ঞানটো আহিল। আৰু যি ৩২ হাজাৰ ঋষি গুচি গ'ল তেওঁলোকৰ ভাগৱতৰ ফলটো নহ'ল। তেওঁলোকৰ কাণ্ডকৰ্ম এই পূজা পাতল এইগিলাখান যে আছে এই বিভাগত তেওঁলোকে বেলেগ বিভ্ৰান্ত হৈ গ'ল। তাৰপৰা শুকদেৱৰ শুনি শুকদেৱৰ পাছত ৰাজা পৰীক্ষিতে শুনা। ৰাজা পৰীক্ষিতে গোটেইখিনি শুকদেৱ গোস্বামীৰ পৰা ভাগৱতৰ কথাখিনি শুনি তেওঁ মুক্তি লাভ কৰে। তাৰপিছত তেওঁ বৈকুণ্ঠৰ পৰা হৈ গ'ল। তাৰপিছত তেওঁ গোটেই জন্মেজয়ক ৰাজ্যভাৰ দিলাক। জন্মেজয়ে তেতিয়া ৰাজপাটত বহি তেওঁ ৰাজ্য চলাব ধৰিলে। এনেতে তেওঁ খবৰ পালা যে এজন পথিকে পৰীক্ষিত ৰাজাৰ যেতিয়া ব্ৰহ্মশাপ হৈছিল সেই সময়ত প্ৰজা ধনন্তৰী আৰু কশ্যপৰ লগালগি হৈছিল বাটত। তেতিয়া প্ৰজা ধনন্তৰী কশ্যপে তক্ষকে তাৰপৰা ফিৰাই খেদিলে আৰু তক্ষকে ব্ৰাহ্মণ ৰূপ ধৰি আহি ৰজাবোৰক লংঘন কৰিব। এই কথাটো আৰু এইডাল গাছত এজন খৰিকটাই শুনি আছে আৰু সেই গাছডালতে এই তাহাৰ পৰীক্ষা হৈছে তক্ষক আৰু এই ওজাটো। তেতিয়া তক্ষকৰ কথা মতে গাছডাল ধ্বংসন কৰি ধ্বংস কৰিছিল তক্ষকে সেই গাছডাল। কিন্তু সেই গাছডালতে খৰিকটাটো উঠি আছিল। এই ঘটনাটো গোটেই তেওঁ জানিছিল সেইকাৰণে। তাৰপৰা জন্মেজয় যেতিয়া যজ্ঞ কৰে সেই যজ্ঞত এই খৰিকটাটো আছিল। সেই জন্মেজয় ৰজাক কৈছিল যে মহাৰাজ আপোনাৰ দেউতা পৰীক্ষিত ধৰ্মৰাজ বাছি লৈ এনেকৈ প্ৰজা আহিছিল ধনন্তৰী বাটত তক্ষকে ব্ৰাহ্মণ ৰূপ ধৰি এই গাছ এডালক ধ্বংসন কৰিলে। মই সেই গাছতে আছোঁ খৰিকাটি। মই এই ঘটনাটো গোটেই শুনিছোঁ। এই বিৱৰণীটো দিলা। এই কথাটো শুনি জন্মেজয়ৰ খুব ক্ৰোধ আহিব। মোক যিহেতু তক্ষকৰ হাতত মোৰ পিতাৰ মৃত্যু হ'ল তেনেহ'লে মই এটা সৰ্পযজ্ঞ কৰিম। এই বুলি জন্মেজয়ে এটা সৰ্পযজ্ঞ আৰম্ভ হ'ল। আৰু সেই সৰ্পযজ্ঞত সমস্ত সৰ্পৰ কাৰণে আহুতি দিয়ে। আহুতি দি বহু সৰ্প নিহত হয়। তাৰ পাছত নাই তক্ষক নাহে। তেতিয়া ৰজা জন্মেজয়ে সেই আহুতি দিয়া ব্ৰাহ্মণসকলক ঋষিসকলক সুধিছিল যে আমাৰ পিতাৰ প্ৰাণ বৈৰী তক্ষক বৰি কিয় অহা নাই? অজস্ৰ সৰ্প মৰি। তেতিয়া ক'লে ঋষিগিলাখানে ধ্যানত জানে তেওঁলোকে ধ্যান কৰি ক'লে যে তক্ষক পৃথিৱীত নাই।
কিনে এইটো প্ৰাণৰ ভয়ত দেৱৰাজ ইন্দ্ৰত স্বৰ্গত তাতে যায় এই ৰাজ আসনত তলত আজিবাকে ইন্দ্ৰত তাতে আশ্ৰয় লৈছে সেইকাৰণে ই অহা নাই পৃথিৱীত তেনেহ'লে দেৱতা হ'লে ৰক্ষা নাই ইন্দ্ৰ সহকাৰে আপোনালোকে আহুতি দিয়ক ৰজা জন্মেজয়ৰ আদেশত তেতিয়া ইন্দ্ৰ সহকাৰে যেতিয়া আহুতি মন্ত্ৰ উচ্চাৰণ কৰে তেতিয়া ইন্দ্ৰ সহকাৰে তৃক্ষকৰা আহি পৰি এনেতে দেৱৰাজ বৃহস্পতি আহি জন্মেজয়ক বহুত বুজায় ক'লে যে তোমাৰ পিতৃৰ অকাল মৃত্যু 32 বছৰ মৃত্যু হ'বই লাগে গতিকে তুমি এইটো ক্ৰোধ কৰিব নালাগে গুৰু ফলটো হ'বনি দেৱৰাজকো বাচক আৰু সৰ্পটো এই মহাসৰ্পটো মৰিলে একজনৰ কাৰণে গতিকে যি হৈছে তুমি এতিয়া তুমি ৰাগটো সম্বোধন কৰা আৰু ৰাজা দেৱৰাজক মুক্তিব এৰি পেলাই তুমি ধৰ্মৰ তোমাৰ পিতা ইমান ধাৰ্মিক ৰজাৰ পুত্ৰ হিচাপে তুমি অলপ ক্ষমা কৰাটো উচিত এইবুলি সান্তনা বৃহস্পতিক দিলা গুৰু বৃহস্পতি আৰু গুৰু বৃহস্পতিৰ সান্তনা মতেই তেতিয়া জন্মেজয় তেওঁক ৰেহাই দিয়ে নহ'লে তক্ষকো মৰে আৰু দেৱৰাজ ইন্দ্ৰৰ মৃত্যু এনেকৈ তাৰপিছত তেওঁলোক গুচি গ'ল দেৱৰাজলৈ তাৰ পৰাহে সৰ্পবিলাখনৰ পৃথিৱীত বিধান বুলি নহ'লে সৰ্পৰ ইতিহাসেই হৈ গ'ল এতিয়া আমি পৰীক্ষিত ৰজাৰ পুতেক জন্মেজয়ৰ বিষয়ে গম পালোঁ জন্মেজয়ৰ কাহিনী শুনাৰ পিছত এতিয়া পৰৱৰ্তী ভিডিঅ' আমি তৈয়াৰ কৰাৰ কাৰণে আমি যোজা কৰিছোঁ এইখিনিতে যিখিনি আমাৰ হৈ যোৱাখিনিত ভুল ভ্ৰান্তি আৰু কিবা ক'ব লগা থাকিলে বা প্ৰশ্ন সুধিব থাকিলে আমাক সুধিব পাৰে কমেণ্ট কৰিব পাৰে আমাৰ চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব আমি নথৈ আনন্দিত নমস্কাৰ